Hey more moromor mama mami khura khuri peha pehi bhaiti hunti hokol. So welcome back to my channel The Asmis Guy. So আজি মই আৰু মিনালদা গৈ আছো গুৱাহাটীত। তো বহুত মাহৰ মূৰত ক'ব গ'লে ভালকৈ গুৱাহাটীলৈ গৈ আছো। মাজতে গৈছিলো যদিও মানে স্কুটি সাৰ্ভিসিং কৰিবলৈ গৈছিলো। আপোনালোকে ভ্লগটো দেখা পাব বহুত জলদি। আৰু আজি মিনালদা আৰু মই গৈ আছো। মিনালদাৰ অলপ কাম আছে, মোৰ অলপ কাম আছে। তাৰ লগতে আপোনালোকৰ বহুত ধুনীয়া ধুনীয়া ভ্লগ কেইটামানো পাব আমাৰ এই চেনেলটোত মিনাল ভ্লগত আৰু দা এছমিছ গাইড। বাকি আমি লগ পাম আজি কাক লগ পাম ডিম্পু আছে গুৱাহাটী বহুদিনৰ পৰা সিও ফোন কৰি আছে তো তাকো লগ কৰিম তাৰপিছত নবইতা আছে ধীৰাজ আছে তাৰপিছত ৰিপুণ্ডা আছে এইকেইটাক লগ কৰিব চেষ্টা কৰিম আমি তাকে আৰু এনেকৈ আৰু লগ চক কৰি পেলাই অলপমান চাওঁ কেনেকুৱা কি প্লেন বনে যদি কিবা প্লেন বনে নিশ্চয় আপোনালোকে গম পাব লগতে ভ্লগতো দেখা পাব তো এতিয়া ধুনীয়াকৈ মিনালদাই গাড়ী চলাই আছে আৰু ধুনীয়াকৈ বতৰৰ আমেজ লৈ পেলাই বঢ়িয়াকৈ আমি গুৱাহাটী পিনে গৈ আছোঁ আৰু বলক বলক Everybody knows that I'm breaking down. Everybody knows I ain't faking now. Everybody knows my heart's vacant now. Yeah, she hates me now. I made mistakes, but now I don't ever wanna be alone. I don't really ever feel at home. On my own, in the zone. That's the only way I know. Feeling low, about to blow back up. Here I won't ever let the doubt creep in. Gotta pop a couple more aspirin. I don't think I'll ever let you in. Easier to break it off best friends. I don't really understand myself. I don't really understand, need help. I don't wanna be left on the shelf. Couldn't even hear me if I yelled. It's so cold outside. I'm alone, I'm alright. It's so cold outside. I'm alone, I'm alright. It's so cold outside. I'm alone. যেনেদৰে মানে বহুতে তামোল খাই ভাল পায় তেনেকুৱা আমি চাহ খাই ভাল পাওঁ মানে ৰিফ্ৰেছমেণ্ট লাগে চাহটো মেইন হয় তো মিনালদাৰ মই এতিয়া নামো আৰু গাড়ীৰ পৰা এতিয়া চাহ একাপ একাপ খাই লওঁ ফেমাছ চন্দ্ৰমা হোটেলত য'ত আছে হাজোত আছে চন্দ্ৰমা হোটেল তো মাস্কখন ভালকৈ পিন্ধি লওঁ আৰু চাহ একাপ খাই এগেইন জাৰ্ণিটো ষ্টাৰ্ট কৰোঁ তো বলক এতিয়া মেইন কথাটো কয় নি ৰ'ব আমি আহিছোঁ হাজো ৰাস্তা দি যাই মানে আমি নলবাৰী মানে সোমাই আহিলোঁ মানে হাজো ৰাস্তা দি কাৰণে মানে এই টোল গেটখন পোৱা নাই এতিয়া ডাইৰেক্ট আমি অলপ পিছত এই গুৱাহাটীতে সোমাম তো আমিনগাঁৱতে সোমাম তো এতিয়া বৰ্তমান অলপ লাহেৰিতে যাব লাগে এইকাৰণে হৈছে ৰাস্তাটো ধুনীয়া কিন্তু এই জীৱন্ত স্পীড ব্ৰেকাৰ কেতিয়া কাৰ আগত সন্মুখত আহি যায় মানে ক'ব নোৱাৰি সেইকাৰণে একদম লাহে ধীৰে আহিছোঁ তো বলক আহিতো পালোঁ গুৱাহাটী এতিয়া ঘৰৰ ভিতৰত থাকিলে এনেকুৱা লাগে মানে কি যদি নিউজ চেনেল চাওঁ নাইবা ঘৰৰ ভিতৰত থাকিব এনেকুৱা লাগে কি কৰোণা অভিয়াছলি কৰোণাটো মহামাৰী যিটো চলি আছে নাইবা ইয়াত ধ্বংসলীলা চলি আছে কিন্তু যেতিয়া আপোনালোকে বাহিৰত ওলাব তেতিয়া ভাবিব কি মানে লাইফটো অলপমান নৰ্মেল হৈছে আগৰ নিচিনা গাড়ী মটৰ নাই এই কি কয় মিনালদা আগৰ নিচিনা গাড়ী মটৰ নাই আৰু যদি নিউজত যদি চাই এটা ভয় লাগি যাব গুৱাহাটী লাগিব মানে সঁচা কথা ক'ব গ'লে মানে কৰোণা আছে দে নাই বুলি কোৱা নাই কিন্তু এনেকুৱা নহয় যে আপুনি তাৰমানে একদম ওলাবই নোৱাৰে ঘৰৰ পৰা কিবা যদি কাম আছে আহক কিন্তু সেফটি লৈ আহক মানে ধৰক আপুনি হেণ্ড চেনিটাইজাৰৰ লগত ৰাখক হাত চাত মানে চাফা কৰি ৰাখক মাস্ক চাস্ক পিন্ধি থাকক বা সেইখিনি নিজৰ সেফটি আৰু নিজৰ কথা হয়তো আপোনাৰ সেফটি ৰাখক সেইটোৱে তো আহি পালোঁ ফাইনেলি কাহিলীপাৰা মিনালদাহঁতৰ বাইদেউৰ ঘৰত এতিয়া অলপ ইয়াতে জিৰাহঁতে ল'ম আৰু মিনালদাই ধুনীয়াকৈ গাড়ীখন পাৰ্ক কৰি থ'ব এতিয়া মিনালদা আৰু মই গৈ আছোঁ জ্যোতি চিত্ৰবনলৈ কাৰণ জ্যোতি চিত্ৰবনত হৈ আছে ডিম্পুদাৰ এটা শ্ব' য'ত ডিম্পুদাই এংকৰিং কৰি আছে আৰু সেই শ্ব'টোৰ নাম হ'ল পৰিচয় আছিল ন পৰিচয় শ্ব' তো বহুত জলদি মানে প্ৰাগ চেনেলত আহিব আই থিংক ছেটাৰডে আহিব চাগে গোটেই ডিটেইলছখিনি আপোনালোকে তাত গৈ কৈ আছোঁ আৰু সেই যিটো স্পেচিয়েল শ্ব' পৰিচয় বুলি তাৰো কিছু অংশ আমি দেখুৱাবলৈ চেষ্টা কৰিম আৰু বৰ্তমান আমি খুবেই ওচৰতে আছোঁ জ্যোতি চিত্ৰবনত একদম পালোৱে আৰু বেছি টাইম নাই আৰু মিনালদাই চলাই আছে গাড়ী আৰু মই আহিছোঁ এনেকৈ পিছত আৰু নৱনীতা আৰু ধীৰাজো আছে আগত তো লগ পাম সকলোকে বলক তো আহি পালোঁ জ্যোতি চিত্ৰবন আৰু লগত আছে মিনালদা ধীৰাজ আৰু নৱনীতা তো জ্যোতি চিত্ৰবন যি আছে এইখনক আপুনি অসমৰ ফিল্ম চিটি বুলিও ক'ব পাৰে আৰু ইয়াত বিভিন্ন ধৰণৰ শ্বুটিং চলি থাকে আৰু মই আগতে ভাবিছিলোঁ যিবিলাক ৰিয়েলিটি শ্ব' হয় সেইবিলাক কিজানি মানে যিবিলাক টিভি টেলিভিশ্যনৰ চেনেলৰ ষ্টুডিঅ' থাকে তাতে হোৱা বুলি ভাবিছিলোঁ কিন্তু সেইবিলাক এনেকুৱা কিছুমান আউটডোৰ লোকেশ্যনত শ্বুট হয় মানে আউটডোৰ মিনছ যিবিলাক ফিল্ম চিটি টাইপ বনাই বা এই যেনেকুৱা জ্যোতি চিত্ৰবনখন এনেকুৱা জেগাত শ্বুট হয় জুম টিভিৰো কিছুমান শ্ব' আপোনালোকে দেখিছে নিশ্চয় ফ্লাইং বিশ্বৰ চেনেলত তো এনেকৈ বেলেগ জেগাত শ্বুট হয় আৰু পিছত টেলিকাষ্ট হয় তো আমি পালোহি আৰু ভিতৰত গৈ দেখাম কি চলি আছে
আপোনালোকৰ নিচিনা ময়ো ভাবিছিলোঁ যে এই যিবিলাক ৰিয়েলিটি শ্ব' হয় তো এইটো ওৱান টেক শ্বুট হয় মানে একো মানে ইয়াত ৰিটেক চিটেক নাই কিন্তু এনেকুৱা নহয় একচুৱেলি ইয়াত বহুত প্ৰিপাৰেশ্যন কৰা হয় ধৰক এওঁলোকে এটা ডান্স কৰিব পানীৰ কিবা এটা ডেন্স কৰিব সেই ডেন্সটোৰ কাৰণে এটা টাব লোৱা হৈছে তলত পানীৰ কাৰণে বহুত কিবা মানে বহুত সা সৰঞ্জাম লগা দৰকাৰ হয় বহুত কলা কুশলী এটা মানে 5 মিনিট বা 10 মিনিটৰ এই যিটো ভিডিঅ' থাকে সেই ক্ষেত্ৰত বহুত কলা কুশলী ইয়াত নিয়োগ কৰা হয় আৰু বহুত কষ্ট কৰা হয় মানে যাই পেলাই গম পাইছোঁ যে এংকৰিঙৰ পৰা এই যিবিলাক পাৰফৰ্মেঞ্চ থাকে বহুত কষ্ট হয় আৰু এই যিটো চিন দেখা পাইছে এইটো এটা পাৰফৰ্মেঞ্চৰ অংশ বহুত পাৰ্মিশ্যন লোৱাৰ পিছত এইটো আপোনালোকৰ কাৰণে এক্সক্লুজিভ দিছোঁ মই তো লাইক এটা নিশ্চয় দিব কাৰণ ভাই এক্সক্লুজিভ হয় ভাই এক্সক্লুজিভ তো আমি আহি পাইছোঁ এতিয়া জ্যোতি চিত্ৰবনত ইয়াত এটা ডিম্পু দাৰ শ্ব' চলি আছে মানে এংকৰিং কৰি আছে তো বহুত দিনৰ মূৰত মানে 20-25 দিনৰ মূৰত আমি ডিম্পু দাক লগ পাইছোঁ মৃণাল দা আছে মোৰ লগত আৰু এইফালে আছে ধীৰাজ আছে আৰু এইফালে নৱনীতা আছে আৰু এইফালে আছে ডিম্পু দা নমস্কাৰ ডিম্পু দা ভালকৈ দেখাই আছোঁ 1 মিনিট ডিম্পু দা প্ৰথম এংকৰিং তোমাৰ নমস্কাৰ জীৱনৰ প্ৰথমবাৰৰ কাৰণে এংকৰিং কৰিব চেষ্টা কৰিছোঁ আচলতে এইকাৰণে বেছি ইণ্টাৰেষ্টেড হ'লোঁ শ্ব'টোৰ প্ৰতি কাৰণ এইটো মূল লাইনৰ শ্ব' ময়ো এনেকুৱা টাইপৰে ভিডিঅ' বনাওঁ কিছুমান এডভেঞ্চাৰাছ কিছুমান মানে টেলেণ্টৰ ওপৰত বিভিন্ন টাইপৰ তো সেইবাবে ইণ্ডিয়াজ গট টেলেণ্ট যেনেকুৱাকৈ নেশ্যনেল লেভেলত আছে আমাৰ অসমতো পৰিচয় আছে চাব প্ৰতি শনিবাৰে 7 বজাত স্যার মহারাজের আসন গ্রহণ করক আপনি আমি যাম দিয়ক বহুত দেৰি হৈছে নে কি কয় দিয়ক বাই 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 মেইন কথাটো হ'ল কি এতিয়া আমি শ্ব'টোৰ পৰা ওলাই আহিছোঁ কাৰণ অলপমান কাম আছে কামখিনি হ'ল মৃণালদাৰো জোতা চাব আৰু মোৰ জোতা চাব মানে জোতা এযোৰ লাগে তো যদিহে ভিডিঅ'টো এতিয়ালৈকে চাই আছে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাৰিব ৰ'ব ভিডিঅ'টো খতম কৰিব লৈছোঁ ৰ'ব কিন্তু মাজৰ কাহিনীখিনি ক'ত গ'ল মানে মাজৰ কাহিনীখিনি এনেকুৱা হ'ল যে আমি গ'লোঁ ডিম্পু দাক লগ কৰিব দেখা কৰিব আৰু ৰিয়েলিটি শ্ব'টো অলপমান উপভোগ কৰিলোঁ বহুত ধুনীয়া লাগিল কিন্তু তাত অভিয়াছলি শ্বুট কৰিব নোৱাৰি কিন্তু যিখিনি পাৰোঁ অলপমান মানে পাৰ্মিশ্যন লৈ উইথ পাৰ্মিশ্যন কিছুমান দেখাইছোঁ আপোনাক অলৰেডি বাকী আমি তাৰপিছত গ'লোঁ মৃণাল দা আৰু নৱনীতাহঁতৰ লগত গণেশগুৰিলৈ জোতা কিনিবলৈ কিন্তু জোতা কি হ'ল আমি মৃণাল দা আৰু মই নিজৰ পচন্দৰ জোতা নাপালোঁ বাট ধীৰাজে জোতা এযোৰ কিনিলে কিন্তু আমি মানে তাৰ পৰা ডাইৰেক্ট ঘূৰি আহিলোঁ বাইদেউহঁতৰ ঘৰলৈ মৃণালহঁতৰ বাইদেউহঁতৰ ঘৰলৈ তো তাৰপিছত ফ্ৰেছ হৈ ল'লোঁ অলপ এতিয়া আৰু আজি একচুৱেলি অলপমান খেলি মেলি হৈ গ'ল ভ্লগটো অলপমান মানে উল্টা পুল্টা হৈ গ'ল বেছি প্লেন কিবা কিবি আছিল যদিও নহ'ল কিছুমান মানে টাইম বেছি নাথাকিল আমাৰ হাতত তো এনিৱেজ যদি এতিয়ালৈ ভিডিঅ'টো চাইছে তেনেহ'লে এটা লাইক দিবলৈ নাপাহৰিব লগতে আপোনাৰ কমেণ্ট ছেকশ্যনত দিয়ক আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক লগতে আহি পাইছে দাইতে মিডল বয় তো মানে এইটোৱে আৰু বাকী ভিডিঅ'টো ইয়াতে সামৰিম বুলি ভাবিছিলোঁ তো আজি এগেইন মোৰ ভিডিঅ'টো মৃণাল দাই এণ্ডিং কৰিব তো ভিডিঅ'টো ইয়ালৈকে যদি ভিডিঅ'টো ইয়ালৈকে চাই ভালকৈ লাইক চাবস্ক্ৰাইব কিমান গোটেইখিনি কৰক আৰু এতিয়ালৈকে ইনষ্টাগ্ৰাম ফ'ল' কৰা নাই ইনষ্টাগ্ৰাম ফ'ল' কৰক লিংক ডেছক্ৰিপশ্যনত আছে আৰু সকলোকে লগ পাম নেক্সট টাইম সকলোৱে ভালকৈ কাৰণ জীৱনৰ এটা ভুল আৰু গেম অভাৰ